Hey guys, hi hello, welcome to my YouTube channel. এতিয়া আমি বৰ্তমান আছো জুহাৰ টুকুলাইত। ইয়াত ক্ষুদ্ৰ চাহ খেতিয়কৰ ট্ৰেইনিং এটা দিবৰ কাৰণে আহিছিলোঁ আৰু এইফালে আছে মোৰ লগত বিটপন ভাই। হেল্ল'। আজি চানডে, আজি আমাৰ ক্লাছ নাছিল, সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ আৰু ভিডিঅ'টো বনাই পিনে আপোনালোককো জুহাৰ টুকুলাইখন অলপমান দেখাওঁ। তো বলক তেতিয়াহ'লে ভিডিঅ'টো আমি গেটৰ পৰা ষ্টাৰ্ট কৰোঁ। এইখনেই হ'ল যোৰহাট টুকুলাইৰ মেইন গেটখন। ইয়াৰ পৰা আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ আৰু এটা আপোনালোকক কথা কৈছোঁ, যোৰহাট টুকুলাইখন স্থাপন হৈছিল 1911 চনত আৰু ইয়াক ব্ৰিটিছে স্থাপন কৰিছিল। এইখনেই হৈছে যোৰহাটৰ টুকুলাই হোষ্টেল। এইকেইদিন আমি ইয়াতে আছোঁ আৰু আমাৰ লগৰ বহুকেইজন আছে ট্ৰেইনিং কৰিবলৈ অহা। তো চাই লওক এবাৰ হোষ্টেলখন। চ' গাইজ, এতিয়া আমি আপোনালোকক দেখাবলৈ গৈছোঁ যোৰহাট টুকুলাইৰ য'ত আমাৰ ট্ৰেইনিং হয়। এইফালে চাই লওক গাইজ, ইয়াতে আমাৰ ট্ৰেইনিং হয় ছেকেণ্ড ফ্ল'ৰত আৰু ভিতৰলৈ সোমাই নাযাওঁ, এতিয়া বন্ধ আছে। চ' বলক তেতিয়াহ'লে আমি আপোনালোকক অকণমান গেষ্ট হাউচৰ ফালে লৈ যাওঁ। গাইজ, এয়াই হৈছে যোৰহাট টুকুলাইৰ গেষ্ট হাউচৰ গেটখন। এতিয়া আমি আপোনালোকক ভিতৰৰ পৰা গেষ্ট হাউচটো অলপ দেখাওঁ। এয়াই হৈছে যোৰহাট টুকুলাৰ গেষ্ট হাউচ, এবাৰ চাই লওক। আৰু যদি আপোনালোকে ইয়ালৈ আহিলে ইয়াতে থাকিব পাৰিব। তো বলক আপোনালোকক অকণমান ভিতৰৰ ফালৰ পৰা দেখাওঁগৈ। টুকুলাৰ গেষ্ট হাউচৰ ভিতৰত নোসোমালোঁ, কাৰণ এটা হ'ল। তো বলক তেতিয়াহ'লে আমি আপোনালোকক অকণমান কেণ্টিনৰ ফালে লৈ যাওঁ। আৰু ফাৰ্ষ্ট টাইম ভ্লগিং কৰিছোঁ, সিমান ভালকৈ কথা ক'ব পৰা নাই। এইটো হৈছে ফাৰ্ষ্ট কেণ্টিন। আৰু ইয়াত খানা বনি আছে, দাদা বনাই আছে ন? এতিয়া লাঞ্চটো কৰি লওঁ আৰু লাঞ্চটো কৰি আপোনালোকক লগ পাই আছোঁ। আৰু এইটোৱে হৈছে ছেকেণ্ড কেণ্টিন। পটাপট লাঞ্চ কৰি ওলালোঁ ছয়েল ডিপাৰ্টমেণ্টৰ ফালে। তো বলক ছয়েল ডিপাৰ্টমেণ্টখন অলপ আপোনালোকক দেখাওঁ। তো আজি ছানডে' কাৰণে সকলোবিলাক বন্ধ আছে, আপোনালোকক ভিতৰৰ পৰা সোমাই দেখাব নোৱাৰিম। তো আপোনালোকে চাই লওক ছয়েল ডিপাৰ্টমেণ্টৰ এটা 360 ডিগ্ৰী ভিউ। আৰু এইটো হৈছে এইফালে পাৱাৰ হাউচ, ইয়াৰ পৰাই আমাৰ কাৰেণ্ট ছাপ্লাই কৰে। আৰু আপোনালোকে এই পিছফালে যে ঘৰবিলাক দেখিছে, এই ঘৰবিলাক হৈছে ব্ৰিটিছৰ দিনৰে, ব্ৰিটিছে বনাই থৈ যোৱা, আৰু তেতিয়াৰ পৰা আজিলৈকে ইমান বছৰ সেনেকৈ আছে। আৰু এইখনেই হৈছে টি অট'মেশ্যন প্ৰজেক্ট, মডেল টি ফেক্টৰী।
পিছে বহুত ক্ষমা কৰি দিব আৰু আজিলৈ বাই 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 বাই